সুজিত বুলি মানুহটো ঘৰ গৈ পেলাই ছোৱালীৰ কাৰণে লৈ আনি জংঘলতে ৰেপ কৰিছে। কাৰ্বি ছোৱালীক হেঁতে ৰেপ কৰিছে। আমাৰ কাৰ্বি ছোৱালীক হেঁতে আমাৰ কাৰ্বিক হেঁতে আজি ডাউন দিছে। ক'লেতো ইটো মানুহ ইটো কালপিৰক ওলাই পেলাই আমি তাক শাস্তি দিয়াটো এৰি নালাগিব দেই। যে আজি ৰেপ কেছ হৈছে, এই ৰেপ কেছৰ কালপিট হ'ল মিয়া মানুহ হয়। এই শ্লোগানটো সদায় গাই থাকে, বেটি বচাও বেটি পঢ়াও, হ'লেও যিমান গান গাই আছে সিমানহে ৰেপ দিনে দিনে বাঢ়ি আছে। আজি আপোনাৰ চেনেলৰ মাধ্যমতে আমি ক'ম যে আমি শুনি পাইছোঁ এই অলপ আগতে আমাৰ মাঞ্জা কেছে ল'ৰাকেইটা আমাক ইনফৰ্ম দিছে যে আজি ৰেপ কেছ হৈছে। এই ৰেপ কেছৰ কালপিট হ'ল মিয়া মানুহ হয়। কি নাম আছিলে? সজিদ আলম হ'ল তাৰ সুৰেশ সিঙৰ দাদাও আছে বুলি আমি গম পাইছোঁ। তাৰপাছত ছোৱালীটো বয়স নাই, এইটোতো 16 years মান হৈছে বুলি আমি ডিটেইলছ গম পাইছোঁ। এইটো পক্সোত হৈ যাব। আৰু এই ৰেপৰ কালচাৰ আজিলৈকে শেষ নোহোৱাটো আমি আচৰিত হৈছে। কিহৰ কাৰণে ইমান ৰেপ যে হৈ আছে ইটো চিটুৱেশ্যনত ভাবিবই পৰা নাই। আজিলৈকে আমাৰ মহিলাবিলাক আজিলৈকে ৰক্ষা নাই। এইটো বস্তু বহুত দুখ পাইছোঁ আমি। আজিও আমাৰ দুখীয়া দেখি বাবে একো নাজানা এনেকুৱা দেখি ভাবে, আৰু তাৰ মা দেউতাবোৰ সিহঁতে হাজিৰা কৰা ওলাই যোৱা টাইমতে এই মানুহটো সুজিত বুলি মানুহটো ঘৰ গৈ পেলাই ছোৱালীৰ কাৰণে লৈ আনি জংঘলতে ৰেপ কৰিছে। এই ৰেপ কৰাৰ সময়ত কিছুমান গাঁৱৰ মানুহ মহিলাবিলাক ভণ্টিবিলাক দেখি পাইছে, সিহঁতে ধৰি মাঞ্জা থানাত লৈ আনিছে। এইটো কাৰণে আমি বহুত দুখ পাইছোঁ। এতিয়া আপোনালোকৰ চৰকাৰৰ পৰা দাবী কি? চৰকাৰৰ কাৰণেতো আমি সদায় দাবী। কেনেকুৱা দাবী? এই শ্লোগানটো সদায় গাই থাকে, বেটি বচাও বেটি পঢ়াও, হ'লেও যিমান গান গাই আছে সিমানহে ৰেপ দিনে দিনে বাঢ়ি আছে। এইটো কাৰণে কি কৰিম আমি মহিলাবিলাক এতিয়া বাহিৰত ওলোৱা আমি ভয় লাগিছে। ৰক্ষা নাই, আমাক ছিকিউৰিটি নাই বাহিৰত ওলাবৰ কাৰণে। আৰু বিশেষ আমাৰ দুখীয়াবিলাক গাঁৱৰ মানুহবিলাক সিহঁতে একো নাজানে, সিহঁতে একো নিজৰ কাৰণে ছেভ কৰিবও নোৱাৰে। এফালে দিন হাজিৰা কৰিবনে নিজৰ খাবৰ কাৰণে, এফালে ল'ৰা ছোৱালী চাবনে, এফালে কোনোবা বেয়া কাম কৰিব এইটো ভাবিবনে। এইটো কি ক'ম, একো কথা ক'বলৈ নাই। এনেকুৱা চিটুৱেশ্যন আমাৰ সদায় হৈ থাকে আমাৰ মহিলাৰ ওপৰতে। সেইটো কাৰণে আজি ক'ম আমি কালপ্ৰিট কাৰণে যেনেকুৱা আমাৰ কাৰণে, আমাৰ ছোৱালী আমাৰ ভণ্টিৰ কাৰণে আইনমতে আৰু কেপিটেল পানিছমেণ্ট আইনমতে যদি শাস্তি নিদিয়ে, জাষ্টিচ নিদিয়ে, আগন্তুক দিন আহিবলৈ কিন্তু আমি ষ্টেপ কি ল'ব এইটো আমি ক'ব নোৱাৰে। আমি চিটুৱেশ্যন নাচাওঁ, আমি মানুহ নাচাওঁ, আমি ইলেকশ্যন টাইম কি এইবোৰ নাচাওঁ। আমি কৰিব হ'লে কৰিম, চিধা কথা। সেইটো কাৰণে আমি ল' এণ্ড অৰ্ডাৰ আজি এটা ঘটনা ঘটিলে মাঞ্জা অঞ্চলত, এই ক্ষেত্ৰত আপুনি কেছ হিচাপে কি ক'ব, কি দাবী তুলিব? এই আমাৰ কাৰ্বি আংলঙত এই বৰ্তমান এইটো ৰেপ বুলি কোৱাটো এইটো বস্তুটো দিনে দিনে বাঢ়ি আছে। আজি নহয়, যোৱা কিমান বাৰ পৰা আমাৰ কাৰ্বি আংলঙত বাহিৰৰ পৰা অহা, বিশেষকৈ এইটো জাতি বুলি নহয় বা এইটো কিবা ধৰ্ম বুলি নহয়, কোনোবা বাহিৰৰ পৰা আহে উইদাউট এনি প্ৰপাৰ ডকুমেণ্টছ, উইদাউট এনি প্ৰপাৰ আইডেণ্টিটি পৰা আহে, কাম কৰিবলৈ একটা ছিষ্টেমত আহে। সিহঁতে এনেকুৱা কৰি পিছত লাহে লাহে কৰি সিহঁতে ইয়াত যোনটো 2-3 বছৰত থাকিব বা 5 বছৰমান থাকিব, থকাৰ পাছত আমাৰ এই ভণ্টি বা আমাৰ মা, আমাৰ ছোৱালী, তেখেতক এনি টাইম সিহঁতৰ এইটো নজৰ থাকে, বেয়া নজৰ থাকে। মই এইটো কৈছে বুলি নহয় যে মই মোৰ নিজৰ অন্তৰৰ পৰা কোৱা বুলি নহয়, আপোনাৰবিলাক চাৰ্চ কৰিব পাৰে, বিচাৰিব পাৰে কিমান ৰেপ হৈ আছে, কিমান আইন আজি তক আমাৰ আছাম কানুনে কিমান
কানুন ওলাইছে, পক্সো এক্ট ওলাইছে, আমাৰ ৰেপ কেছ কিমান কেপিটেল পানিছমেণ্ট দিয়া হ'ব বুলি কিমানবাৰ আমি শুনি পাই আছোঁ, কিন্তু এইটো বস্তু আজিতক ষ্টপ হোৱা নাই। এইটো মোৰ বহুত বেয়া পাইছোঁ। তো আজিৰ ঘটনাটো কিমান ডাঙৰ ছোৱালী আছিলে? এইটো আপোনাৰ মাইনৰ হয়, 16 বছৰ হ'ব তাৰ বয়সটো। আৰু কেনেকৈ হ'ল ঘটনাটো? ছোৱালীৰ ষ্টেটমেণ্ট, এজ পাৰ ষ্টেটমেণ্ট তেখেতে আৰক্ষীক দিয়াটো, আমাৰ মাঞ্জা আৰক্ষীক দিয়াটো যে তেখেতক ঘৰৰ পৰা লৈ চুচুৰি বাগৰি জংঘলত লৈ তেখেতক ৰেপ কৰা হৈছে। সেইটো বস্তুটো মানে এইটোতো একটা পক্সো এক্ট বুলি নহ'ব। এইটো মানে পক্সো এক্ট পৰা লওঁতে এইটো একদম বহুত ডাঙৰ ক্ৰাইম কৰিছে। এইটো ক্ৰাইমৰ কি হ'ব, এইটোৰ পানিছমেণ্টটো হ'ব ফাঁচী। ল'ৰাটোৰ নাম কি আছিলে? ল'ৰাটোৰ নাম হৈছে সঞ্জীৱ আলম। ক'ত থাকিছিল? আমাৰ মাঞ্জা সুৰেশ সিং ভাটা বুলি আছে, একটা ইটা ভাটা, তাত 1 বছৰৰ পৰা আছে বুলি শুনি পাইছোঁ। এইটো ল'ৰাটো তাত থাকি আছে আমাৰ। আৰু সুৰেশ সিং বুলি আমি তাক জনাব বিচাৰিছোঁ যে তেখেতৰ ইটা ভাটাটো আজিৰ পৰা বন্ধ কৰা হ'ব। যদি এইটো ইটা ভাটা যদি এইটো জাষ্টিছ নোহোৱা আগত তেখেতৰ ভাটাটো বন্ধ কৰা হ'ব। এইটো আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক পৰা একো আমাক থানাৰ পৰা একো আইডেণ্টিটি দিয়া হোৱা নাই। এইটো ল'ৰাৰ বেকগ্ৰাউণ্ড কি আছে, এইটো ল'ৰাৰ পুলিচৰ কি কিবা দিয়া হৈছে, প্ৰুফ দিয়া হৈছে, একো নাই। আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন পৰা বি একো আমাৰ তাৰ জাননী নাই তাৰ ওপৰত। সেইটো কাৰণে তেখেতৰ যি মন মৰ্জি মানুহ আনি ইয়াত আমাৰ লোকেল আমাৰ ভণ্টি, আমাৰ মা, আমাৰ ছোৱালীবিলাকক এনেকুৱা কৰাটো এইটোতো আমি এইটো সহ্য কৰিব নোৱাৰে। আৰু যদি তেখেতক যদি একদম কেপিটেল পানিছমেণ্ট দিব নোৱাৰে তেনেহ'লে ইন ফিউচাৰ আমি নিজেই, আমাৰ নিজৰ কাষ্টমাৰীলৈও আছে, আমি নিজেই আইন কানুনটো ল'ম হাতত। এইটো মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ অসম আৰক্ষীক আৰু আমাৰ অসম গভৰ্ণমেণ্টক, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে এইটো অনুৰোধ কৰিছোঁ যে এইটো যোনটো ৰেপ কেছ হয়, এইটো পূৰা কেপিটেল পানিছমেণ্ট যেতিয়াতক দিয়া নহ'ব, যে এৰেষ্ট কৰাৰ পাছত 2-3 বছৰৰ পৰা তেখেতে বেল পাই যায় আৰু এনেকুৱা আমাৰ মানুহ লগত ঘূৰিব পায়, থাকিব পায়, এইটো দেখি মানুহ ভয় নাথাকা হৈ গ'ল। আইন কানুনটো কিমান ওলাইছে, আইন কানুনটো আজিতক 50টা 100টামান ওলাই গ'ল এইটো ৰেপৰ বিষয়ত, কিন্তু কি চলিউশ্যন আছে? একো চলিউশ্যন নাই। এইটো চলিউশ্যনটো একটাই আছে, ফাঁচী। ফাঁচী যদি একজন মানুহক যদি ফাঁচী দি দিয়ে, কালিৰ পৰা আমাৰ ভাই ভণ্টি মহিলা একদম সুৰক্ষিত হ'ব। মানুহ এনেকুৱা বেয়া মেণ্টেলিটি লোৱাবিলাক নকৰিব। আৰু আপুনি মানে এতিয়া এই ক্ষেত্ৰত প্ৰশাসনক অতি ফাষ্ট ট্ৰেক কোৰ্টত নিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি তেখেতে এইটো কৰিব নোৱাৰে ক'লেতো এতিয়া আমাৰ KSA, আমি ছাত্ৰ সন্থাত আমি সদায় আমাৰ ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰা হয়। আজিও আমি ইমান ইয়াতে গোট খাব দিয়া নাই, কেলে মানে ইয়াতে পিছত একটা বেয়া মব লিঞ্চিং হৈ যাব পাৰে বুলি ভয়ত আমি ইমান ইয়াতে মানুহ আহিব দিয়া নাই। নাভাবিব যে আমাৰ মানুহবিলাক চুপচাপ থাকিব বুলি নাভাবিব। এটা আৱাজ আমি দি দিওঁ, আপোনাৰবিলাক মনত ৰাখিব, ইয়াতে থানাত মানুহ কিমানজন আছে এইটো মনত ৰাখক। এইটো মানুহক আমি ওলাই পেলাই আমি তাক দণ্ড দিব পাৰিম, এইটো মনত ৰাখিব। আমাৰ মানুহ ইয়াত মাঞ্জাত কমচে কম লাখ ওপৰত কাৰ্বি মানুহ আছে দেই। আমাৰ কাৰ্বি ছোৱালীক হেঁতে ৰেপ কৰিছে, আমাৰ কাৰ্বি ছোৱালীক আমাৰ কাৰ্বিক হেঁতে আজি ডাউন দিছে ক'লেতো এইটো কালপিৰক ওলাই পেলাই আমি তাক শাস্তি দিয়াটো দেৰি নালাগিব দেই। সেইটো কাৰণে মোৰখিনিৰ পৰা অনুৰোধ জনালোঁ যে যিমানটো পাৰে এইটো শাস্তিটো কেপিটেল পানিছমেণ্ট দিব, নহ'লেতো আমি আইন কানুন হাতত ল'ব লাগিব। ধন্যবাদ।